চাকৰি থকা মানুহক নালাগে, বাকী চবকে। মানে কংগ্ৰেছক হৰুৱাবৰ কাৰণে আপুনি যিমান পৰামৰ্শ দিব লাগে আমাক সেইখিনি ইনডাইৰেক্টলি হ'লেও দি দিয়ে। য'ত অখিল গগৈ থাকে তাত আৰু শত্ৰু নালাগে, বন্ধু নালাগে। ইমান দিনে এইটো মোৰ মূৰত সোমোৱা নাছিলে যে কিবা এটা আৰু অৰুণোদয় কৰিব পাৰি। ধন্যবাদ, বুদ্ধিটো দি দিলে। আপোনালোককো ধন্যবাদ, আপোনালোকৰ হাৰা ৰাস্তাটো তেওঁ ক্লিয়াৰ কৰি দিলে। আপুনি মানুহটো কাৰ আচলতে? মনোৰঞ্জন তালুকদাৰ যে মোৰ এতিয়া মনোৰঞ্জন তালুকদাৰে মাল শব্দটো ব্যৱহাৰ কৰি গৈছে। অধ্যক্ষ মহোদয়ে এক্সপান্স কৰা নাই। আপুনি মাল শব্দ এটা কৈছিলে, অধ্যক্ষ মহোদয়ে এক্সপান্ড কৰা নাই। নাই নাই, কৰা নাই। মই কিবা এটা যেতিয়া মাল শব্দটো মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াই উল্লেখ কৰিলে, অধ্যক্ষ মহোদয়ে এক্সপান্স কৰা নাই, তাৰমানে হাউচত এইটো শব্দ ক'ব পাৰি। গতিকে অখিল গগৈ মালটো কাৰ? এইটো আপোনাৰ অলপ বিল' ষ্টেণ্ডাৰ্ড হৈ গ'ল। মই সুধি লৈছো। চিফ মিনিষ্টাৰ আসনৰ পৰা অলপ বিল' ষ্টেণ্ডাৰ্ড হৈ গ'ল। ঠিক আছে, সেইটো আপুনি নিজে নিজে উঠাই লওকচোন। নিজে নিজে উঠাই লওক, দেখিবলৈ বেয়া হৈছে। অধ্যক্ষ মহোদয় এক্সপাণ্ড কৰিম বুলি কৈ দিয়ক প্লিজ। দেখিব অধ্যক্ষ মহোদয় সাংবিধানিক মৰ্যাদাটো তললৈ নামিছে। এক মিনিট মই নিজে বুজি এইটো কাটি দিয়ক, শব্দটো শুনি লওক। মনোৰঞ্জন তালুকদাৰে কোৱাটো উঠাই দিয়ক, মই কোৱাটো উঠাই দিয়ক, মোৰ কোনো আপত্তি নাই। মই কোৱাটো মালটো টকা। মাল ইজ নট আনপাৰ্লিয়ামেণ্টাৰী ৱৰ্ড। আপোনাৰ মালটো পাৰ্লিয়ামেণ্টাৰী ৱৰ্ড হয়। প্লিজ, আপোনাৰ পুলিচে মালটো খাব। মাননীয় অধ্যক্ষ মহোদয়, এতিয়া 1 জানুৱাৰীত মোৰ প্ৰেছ কনফাৰেন্সখন আপোনালোকে মনত ৰাখিব। তেখেতে অখিল গগৈ ডাঙৰীয়াই ব্যক্তিগতভাৱেতো মোক পৰামৰ্শ নিদিয়ে, কথা বাৰ্তা কম পতা যায়, সেইকাৰণে এনেকুৱা মঞ্চৰ ব্যৱহাৰ কৰি হ'লেও তেওঁ মোক কিছু পৰামৰ্শ দি দিয়ে যাতে কংগ্ৰেছবিলাকৰ দুৰ্গতি হ'ব পাৰে আৰু এলায়েন্সৰ মিটিঙত গৈ বিয়া বাৰুৰ কথা পাতি দিব। আজিলৈকে কোনোবাই শুনিছেনে ইমান ডাঙৰ এলায়েন্সৰ মিটিঙত? আৰে তেখেতৰ বিয়া পাতক, চৰকাৰ নাহিলেওতো তেওঁ বিয়া পাতিব লাগিব নহয়। চৰকাৰ আহিলেহে কিয় বিয়া পাতায়? ৰখি আছে, চৰকাৰ নাহিলেও বিয়া কৰাব লাগিব। মানে এটা প্ৰব্লেম কি জানে, আপুনি যেতিয়া থাকে বেলেগে কথা ক'বলৈ ভয় কৰে, গতিকে বিজেপিৰ ভিতৰত এনেকুৱা ঘৰুৱা কথাবিলাক নোলায়। প্লিজ, আমি চব মিলা প্ৰীতিৰে থাকো কাৰণে ঘৰুৱা কথা পাতো, আৰু ঘৰুৱা কথাটোক আপুনি এনে পিজুচৰ জৰিয়তে ডাঙৰ এনে কৰি দিয়ে। আপুনি পিজুচক যিটো দায়িত্ব দি থৈছে, কালিতো আমাৰ দেৱবৰ্দা আৰু মোৰ ওপৰত যিখন ৰুলাৰ চলাইছে, সেইখন ৰুলাৰ চলাইছে মুঠতে দুনিয়াৰ মানুহে গালি পাৰিছে তাক। এতিয়া আমি শেষ কৰিব লাগিব প্লিজ। আৰু বহুত বিল আছে আমাৰ। যেতিয়াই মই ক'লো অখিল গগৈ কাৰ মানুহ, মনোৰঞ্জন তালুকদাৰে ক'লে আপোনাৰ মানুহ। Please, honorable MLA, please sit down. Please silent, sit down. Please. এইটো মই লগাই দিছো দে, আপুনি ভিডিঅ' চাব। অখিল গগৈ ডাঙৰীয়াই ভিডিঅ' চাব লাগে। মই যেতিয়া ক'লো অখিল গগৈ কাৰ মানুহ, মনোৰঞ্জন তালুকদাৰে আমাৰ ফালে দেখুৱাই দিছে। যি একদম আপুনি আজি ভিডিঅ'টো চাব। কিন্তু মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া অলপ ভুল কৰিলে, মোৰ ফালে দেখুৱাই দিছে, মই লাহেকৈ গুচি দিছো যাতে আঙুলিটো পিজুচৰ ফালে গুচি। এইটো মোৰ নহয় মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া। ছাৰ ঘটীয়া শব্দটো ইয়াত এক্সপাণ্ড কৰিব লাগে নেকি? নালাগে নহয়, অসমীয়া শব্দ দিয়ক। সেইটো ঘটীয়াটো মানে আমাৰ এজন মানুহ বিৰাট খাতে ঘটীয়া শব্দটো। এজন মানুহ বেলেগ। অধ্যক্ষ মহোদয়, ইলেকশ্যন হওক নহওক, জিকক হাৰক,
সেই নেতাজনৰ বিয়া কিন্তু আমি চবে খাব লাগিব, সেইটোৰ লগত হাৰা জিকাৰ কোনো কথা নাই। আপুনি মই ইমান ভয় খাই গলো, বিজেপিত বিয়া বাৰুৰ কথা পাতিলে আমি কণ্ডিশ্যনেল নাপাতো, এই তোৰ বয়স হৈছে বিয়া কৰ, ঘৰত দেউতা মা ৰখি আছে, মাক বোৱাৰী এগৰাকী লাগে বিয়া পাত। আপুনি কণ্ডিশ্যন দিছে ইলেকশ্যন জিকিলেহে বিয়া কৰাবি, হাৰি গলে কি হ'ব? তাৰমানে গোটেই জীৱনটো বিয়া নাপাতিব নেকি? সেইকাৰণে মই কৈছো যে অখিল গগৈৰ দৰে বন্ধু থাকিলে আৰু বেলেগ নালাগে আৰু চলি যাব।